নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে ঘোষণা কৰিছে প্ৰায় 7টাকৈ ভাল খবৰ আৰু এই 7টা ভাল খবৰে আপোনালোকে জনাটো বহুতেই প্ৰয়োজনীয়। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। গোটেই কেইটা ভাল খবৰৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত আপোনালোকক মই জনাই যাম। আগবাঢ়িছো প্ৰথমটো ভাল খবৰৰ ফালে। বেছি দেৰি নকৰো, একদম খবৰ কেইটাৰ ফালে আগবাঢ়ো। প্ৰথমটো ভাল খবৰ ওলাইছে, আপোনালোকে যদি ইলেক্ট্ৰিক ভেহিকেল কিনিম বুলি ভাবিছে, মানে বেটাৰী দ্বাৰা চালিত যে এই গাড়ী, টমটম, স্কুটি, বাইক এইবিলাক যদি আপোনালোকে কিনিম বুলি ভাবিছে, আপোনালোকৰ যদি প্লেনিং আছে, তেন্তে আপোনালোকে 2024 চনলৈকে ৰৈ দিয়ক। মানে 2024 আৰু 2025 চনৰ যি নেকি বাজেট ঘোষণা কৰা হ'ব, সেই বাজেট ঘোষণা কৰালৈকে আপোনালোকে অকণমান ৱেইট কৰি দিয়ক, কিয়নো এইবাৰ আপোনালোকে আৰু ডিসকাউন্ট পাব ইলেক্ট্ৰিক ভেহিকেল কিনাৰ ক্ষেত্ৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে আপোনালোকৰ কাৰণে 2024 আৰু 2025 যি নেকি বাজেট ঘোষণা কৰিব, সেই বাজেটত যোনে যোনে ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰিব তেওঁলোকক চৰকাৰৰ ফালৰ পৰা সাবসিডি প্ৰদান কৰিব বুলি জনাইছে। বৰ্তমান সময়তো যদি আপোনালোকে ইলেক্ট্ৰিক ভেহিকেল কিনিবলৈ যায়, তেন্তে অসম চৰকাৰৰ ফালৰ পৰা 2% ৰেহাই আৰু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2%, দুইটা মিলাই প্ৰায় 4% মান ৰেহাই প্ৰদান কৰে। গতিকে আপোনালোকে 24 চনৰ বাজেট ঘোষণা কৰাৰ পাছত যদি কিনিবলৈ যায় আৰু ৰেহাই পাব বুলি জনাইছে। গতিকে 24 চনৰ বাজেট ঘোষণা কৰালৈকে ৰৈ দিয়ক। আগবাঢ়িছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে, এতিয়া আমাৰ ভাৰতবৰ্ষত যিমানবিলাক পেলনীয়া সামগ্ৰী আছে, সেইবিলাক এতিয়াৰে পৰা ওয়েষ্ট নহয়, সেইবিলাক ৰিসাইকেল কৰিব বুলি জনাইছে। মানে আমি যে ডেইলি জীৱনত ব্যৱহাৰ কৰি থাকো, এই ধৰি লওক এই আমি ফোনখন ইউজ কৰিলো, মোৰ ঘৰত এটা মোবাইল, বেয়া মোবাইল পৰি আছে, এনে পৰি আছে, তো ঠিক তেনেকৈ আমি ডেইলি যিবিলাক লাইফত বস্তু ব্যৱহাৰ কৰোঁ, আমি সেই বস্তুবিলাক ব্যৱহাৰ কৰি যেতিয়া তাৰ প্ৰয়োজনীয়তা শেষ হৈ যায় বা বস্তুটো যেতিয়া নেকি বেয়া হৈ যায়, তেতিয়া আমি কি কৰোঁ, ক'ৰবাত নি পেলাই থৈ দিওঁ, বাৰীৰ এচুকত পেলাই থৈ দিওঁ। তো আমাৰ গাঁওবিলাকত বাৰু সেই বস্তুটো খুব কম দেখা যায়, ধৰি লওক জাবৰৰ দম, কিন্তু টাউন এৰিয়াবিলাকত কি হয়, সিহঁতে নিজৰ ঘৰৰ চাৰিওফালে সেই জাবৰ জোঁথৰবিলাক নেপেলায়, তেওঁলোকে কি কৰে, ক'ৰবাত নিৰ্দিষ্ট জেগাত নি পেলাই থৈ আহেগৈ, বা তেওঁলোকে ঘৰৰ আগফালে উলিয়াই থৈ দিয়ে, এইফালে চৰকাৰৰ মানুহে আহি সেইবিলাক নি এটা নিৰ্দিষ্ট জেগাত পেলায় আৰু জাবৰৰ দম হৈ যায় সেই জেগাত। তো বন্ধু বান্ধৱীসকল, এতিয়াৰে পৰা সেই জাবৰৰ দম দেখা নাপাব বুলি জনাইছে। সেইবিলাক বস্তু এতিয়া ৰিসাইকেল কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। সেইবিলাক বস্তু ৰিসাইকেল কৰি এতিয়াৰে পৰা ৰাস্তা পদূলি বিভিন্ন ধৰণৰ সা সামগ্ৰী বনাব বুলি জনাইছে। গতিকে ভাবক টেকনলজি কিমান ডেভেলপ হৈছে। পেলনীয়া জাবৰ জোঁথৰবিলাক ৰিসাইকেল কৰি তাৰ পৰা বস্তুটো বনিবই, তাৰ উপৰিও ৰাস্তাও বনিব বুলি জনাইছে। আৰু খুব শীঘ্ৰেই এই কামটো আৰম্ভ কৰিব বুলি জনাইছে নীতিন গাডকাৰীদেৱে। আগবাঢ়িছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে, যিসকল লোকে ICICI বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে, তেওঁলোকে এতিয়া ICICI বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে UPI পেমেণ্ট কৰিব পাৰিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নে, কমেণ্ট এটা কৰি জনাবচোন। পৰাপক্ষত আপোনালোকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰিবলৈ চাব। কিয় বাৰু জানেনে? আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ পাছত আপোনাৰ অভ্যাসটো ইমানেই বেয়া হৈ যায়, মানে আপোনাৰ পইচা নাথাকিলেও আপোনালোকে ডাইৰেক্টলি ক্ৰেডিট কাৰ্ডখনলৈ মনত পৰিব যে ক্ৰেডিট কাৰ্ডখন আছে নহয়, ব'ল বজাৰ কৰি আনো। কিন্তু ক্ৰেডিট কাৰ্ডখন যদি নাথাকে, আপোনাৰ কি হৈ যায়, নাই যদি নাই আৰু দে, তেনেকৈ চলি যাম, তো তেনেকৈ চলি যাব। কিন্তু ক্ৰেডিট কাৰ্ডখন থাকিলে মনটো তালৈ লিকলিকাই থাকিব যে ক্ৰেডিট কাৰ্ডখন আছে নহয়, ব'ল বাপেকে তাৰ পৰাই পইচা ভৰাই, তেল ভৰাই পিনে ক'ৰবাত যাম, তাৰ পৰাই কিবা এটা কিবা এটা কৰিম। তো এনেকুৱা মানুহৰ হয়। তো সেইকাৰণে ক্ৰেডিট কাৰ্ড যদি নাথাকে, পৰাপক্ষত নল'বই। আগবাঢ়িছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে আমাৰ অসমৰ ষ্টুডেণ্টসকলৰ কাৰণে, কেৱল আমাৰ অসমৰ ষ্টুডেণ্টসকলৰ কাৰণে। আপোনালোকৰ ঘৰৰ কোনোবা ল'ৰা ছোৱালীয়ে বাৰু আনন্দৰাম বৰুৱা বঁটা পাইছে নেকি? কমেণ্ট এটা কৰি জনাব। মানে সেই ৰঙা কালাৰৰ স্কুটিখন বাৰু পাইছেনে নাই পোৱা, কমেণ্ট এটা কৰি জনাবচোন। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে, এতিয়াৰে পৰা 5ম শ্ৰেণীত পঢ়ি থকা ল'ৰা ছোৱালীসকলক এতিয়া বৃত্তিমূলকভাৱে 15,000 টকা ফিক্স ডিপজিট কৰি দিব বুলি জনাইছে। মানে যিসকল 5ম শ্ৰেণীত পঢ়ি থকা ল'ৰা ছোৱালীয়ে বৃত্তি পাব, তেওঁলোকক 15,000 টকাৰ ফিক্স ডিপজিট কৰি দিব। যিসকল ল'ৰা ছোৱালীয়ে 8ম মানৰ পৰা বৃত্তি লাভ কৰিব, তেওঁলোকক 15,000 টকাৰ ফিক্স ডিপজিট কৰিব। 10ম শ্ৰেণীত যিসকলে নেকি বৃত্তি পাব, তেওঁলোকক 10,000 টকা, আৰু দ্বাদশ শ্ৰেণীত যিসকলে বৃত্তি পাব, তেওঁলোকক এখনকৈ স্কুটি প্ৰদান কৰিব বুলি জনাইছে।
দ্বাদশ শ্ৰেণীত মানে ধৰি লওক আপোনাৰ ক্লাছ 10ত 12ত মানে হায়াৰ ছেকেণ্ডেৰীত যিসকলে বৃত্তি পাব তেওঁলোকক একোখনকৈ স্কুটি প্ৰদান কৰিব বুলি জনাইছে তো এই সুবিধাটো কিন্তু কেৱল আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণেহে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীৰ কাৰণে নহয় আৰু এইটো চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেহে CBSE বোৰ্ডৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ কাৰণেও এই সুবিধাটো নহয় আগবেছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে আপোনাৰ যদি ভাড়া ঘৰ আছে আপুনি যদি ভাড়াত দোকান দিয়ে তেন্তে আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে আপোনাৰ ভাড়াটিয়াই আপোনালোকক বাৰু হাইৰাণ কৰি মাৰিছে নেকি আপোনাক আপোনাৰ ভাড়াটিয়াই বাৰু মাথা গৰম কৰি দিছে নেকি আপুনি দোকান খালি কৰিবলৈ দিছে ভাড়াটিয়াই দোকান খালি নকৰে আপোনাৰ লগত এগ্ৰিমেণ্ট আছে 1 বছৰ যে এগ্ৰিমেণ্ট আদায় নোহোৱালৈকে মই দোকানৰ পৰা নোলাও বা কোনোবা ৰুমত আছে তেওঁলোকে ওলাই দিব বিচৰা নাই আপুনি যিমানবাৰ চেষ্টা কৰিছে উলিয়াবলৈ তেওঁলোকে ওলাই নাযায় পইচা পাতিৰ খেলিমেলি কৰিছে তো এতিয়া আপোনালোকৰ কাৰণে চিন্তা নাই সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা সেইবিলাক কৰিলে নহব কোনো দোকান বা কোনো ধৰণৰ ধৰি লওক ঘৰৰ ভাড়া দিয়া মানুহৰ যিজন মালিক থাকিব সেই মালিকজনৰে সম্পূৰ্ণ অধিকাৰ থাকিব বুলি জনাইছে আপুনি যেতিয়াই আপোনাৰ দোকানৰ ভাড়াটিয়াক ক'ব যে তই দোকান খালি কৰি এই মাহৰ ভিতৰত ওলাই যাব লাগিব তো আৰামছে সি ওলাই যাব লাগিব তাৰ যিমানেই হাজাৰখন এগ্ৰিমেণ্ট নাথাকক কিয় সি ওলাই যাব লাগিব কাৰণ আপুনি এতিয়া দোকান নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছে বাকি পইচা পাতিৰ কথা হেতু পাছৰ কথা কিন্তু আপুনি দোকান খালি কৰিবলৈ ক'লে তেখেতে দোকান খালি কৰিবই লাগিব দোকানৰ ওপৰত সম্পূৰ্ণ আপোনাৰ অধিকাৰ থাকিব বুলি জনাইছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল লোক নেকি চৰকাৰী মাটিত বহি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আপুনি চৰকাৰী মাটিত বহি আছে নি কমেন্ট কৰি জনাব যদি আপুনি চৰকাৰী মাটিত বহি আছে অসম চৰকাৰৰ ফালৰ পৰা কৈছে যে তেওঁলোকক এতিয়াৰে পৰা মিয়াদি পট্টা প্ৰদান কৰা হ'ব বুলি জনাইছে মিয়াদি পট্টা প্ৰদান কৰা হ'ব আপুনিও যদি এপ্লাই কৰিব বিচাৰে মিছন বসুন্ধৰা আঁচনিৰ অধীনত যিকোনো ধৰণৰ এটা অৰুণোদয় কেন্দ্ৰত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু আপোনাৰ কোটো মাটি থাকিব নালাগিব বলে নহয় আপুনি চৰকাৰী মাটিত বহি আছে আনফালে আকৌ গাঁৱত আপোনাৰ বলে বিঘা মাটি পৰি আছে তেনেকাত আপোনালোকক মাটি প্ৰদান নকৰে আপোনাৰ যদি মাটি বাৰী একেবাৰে নাই আপুনি চৰকাৰী মাটিত বহি আছে তেতিয়া আপোনালোকক মিয়াদি পট্টা প্ৰদান কৰিব বুলি জনাইছে গতিকে আপুনিও এপ্লাই কৰক শীঘ্ৰেই আগবাইছো একেবাৰে শেষৰটো ভাল খবৰৰ ফালে একেবাৰে শেষৰটো ভাল খবৰটো ওলাইছে 11 আৰু 12ত পঢ়ি থকা ল'ৰা ছোৱালী সকলৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনাইছে যে 11 আৰু 12ত যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেওঁলোকক এতিয়াৰে পৰা ৰাজপথৰ যিবিলাক নেকি নিয়ম থাকে ৰাস্তাৰ গাড়ী মটৰ চলোৱা RTO যিবিলাক নেকি নিয়ম থাকে সেইবিলাকৰ ওপৰত এতিয়া পাঠ্যপুথিত শিকোৱা হ'ব বুলি জনাইছে ল'ৰা ছোৱালীবিলাকক আজিকালি দেখিছে আপোনালোকে এক্সিডেন্টৰ মাত্ৰাটো কিমান বাঢ়িছে মানুহে কোনফালে কোট কেনেকৈ সোমাব লাগে কোট সোমাব নালাগে কোট কিমান স্পিডত চলাব লাগে কোট কিমান স্পিডত চলাব নালাগে বাইক কেনেকৈ চলাব লাগে গাড়ী কেনেকৈ চলাব লাগে এইবিলাক নাজানে নজনাকৈ গাড়ী মটৰ লৈ ভংকে ওলাই গুচি যায় এতিয়া চাওক আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত পাছ কৰা ল'ৰা ছোৱালীবিলাকক স্কুটি দিছে ম্যাক্সিমাম লোকৰে ড্ৰাইভিং লাইসেন্স নাই ম্যাক্সিমাম লোকৰে ড্ৰাইভিং লাইসেন্স নাই তো সিহঁতে কি কৰিব ডাইৰেক্ট ওলাই লৈ গুচি যাব আৰে ভাই চৰকাৰৰ পৰা স্কুটিখন দিছে হয়নে নহয় কোনে আৰু লাইসেন্স অহালে বাট চাই থাকিব সবে ওলাই গুচি যাব আৰু কি হ'ব গবেষত দুৰ্ঘটনা হ'ব তো বন্ধু বান্ধৱীসকল সেই কাৰণে এতিয়া ক্লাছ 12 আৰু 11 আৰু 12ৰ পাঠ্যপুথিত এতিয়াৰে পৰা RTO ৰিলেটেড সকলোবিলাক কথা শিকোৱা হ'ব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল ভাল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাই দিলো বিৰাম কিছু ধন্যবাদ জয় অসম